আজি আমাৰ সেকেন্ড ডে আৰু কালি মানে শুৱাৰ লগে লগে একো গমে নাপাওঁ এনেকুৱা ধুনীয়া টোপনি আহিছে ঠাণ্ডাটো মানে ইয়াত ইমান বেছি নহয় একদম মডাৰেট আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈছোঁ আৰু আমি আজি ওলাই যাম ইউকচম বুলি এখন ভিলেজ আছে তো তালৈ যোৱা কথা আছে কিন্তু ৰাস্তাও বহুত বেয়াটো চাই ল'ম আমি কি কৰোঁ তো লেটছ গো এইটো আমাৰ হোমষ্টেৰ পৰা মৰ্ণিং ভিউটো আমি আছোঁ ছিকিমৰ মাৰ্টাম বুলি এটা জেগাত আৰু এখন মাৰ্টাম ৰাইজ ভেলী ৰিজৰ্ট হয় আৰু লোকেশ্যনটো গেংটকৰ পৰা 19 কিলোমিটাৰছমান ডিষ্টেঞ্চ আৰু বহুত ধুনীয়া মানে একো ইয়াত হুলস্থুলীয়া পৰিৱেশ নাই শান্তি আৰু খুব ভাল লাগিছে এয়া ৰাইজ ভেলীবিলাক দেখিছে এয়া ৰাতিপুৱাই ধুনীয়াকৈ একদম ব্ৰেকফাষ্ট আমাৰ স্প্ৰেডটো আজি আৰু দেখিয়ে ভাল লাগি গৈছে এয়া হৈছে ফালে এটা ট্ৰেডিশ্যনেল ব্ৰেড হয় জেনেৰেলি ময়দাৰ পৰা বনায় কিন্তু তেওঁলোকে আটাৰ পৰা বনাইছে তাৰপাছত আছে চুৰপি বিলাহীৰ লগত বনোৱা আলুৰ চব্জি বইল ডিম আৰু লগতে ফ্ৰুটছ আৰু ৰঙা চাহ একাপটো লাগিবই ৰাতিপুৱাৰ একদম মেণ্ডেটৰী ধুনীয়াকৈ একদম ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু তাৰপাছত আমাৰ আজি জাৰ্ণি ষ্টাৰ্ট হ'ল আমি মাৰ্টাম এৰি অহা প্ৰায় 1.5 ঘণ্টামান হ'ল আৰু এতিয়ালৈকে যিখিনি ৰাস্তা ক্ৰছ কৰি আহিছোঁ বহুত ধুনীয়া ৰাস্তা আৰু মাজতে এখন ৰোড ছাইড কেফে এখন আছিলে সৰুকৈ আৰু তাতে আমি চাহ খাবলৈ ৰ'লোঁ কেফেখনত ধুনীয়াকৈ ফুলবোৰ সজাই থোৱা আছে আৰু এই সৰুকৈ এটা ক্ৰছে কৰা ফুল গোটেইটো বস্তু মানে পাত আৰু ফুল দুইখিনি ক্ৰছে কৰা হয় ইমান মৰম লাগিলে ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ আৰু তাৰপিছত আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ল ফোন কাটি হঠাৎ গছডাল পৰি গ'ল ন নহয় ইহঁতে কাটি আছিলে চাগে ইউকচম যাবলৈ দুটা ৰাস্তা আছে এটা গেংটক পেলিং হয় আৰু এটা টাচিডিং হয় আমি এতিয়া টাচিডিং হৈ আহি আছোঁ আৰু জেনেৰেলি মানে মানুহে চবেই পেলিং হৈ যায় আমি যোনটো ৰাস্তা দি আহিলোঁ সেইটো ৰাস্তাত বহুত জেগাত মানে লেণ্ডশ্লাইড হৈ থকা দেখি আহিছোঁ আগতে হোৱা মানে আৰু বহুত জেগাত ৰখিব লগা হৈছে আমি অকণমান দেৰি আমাৰ তাৰ পৰা ষ্টাৰ্ট কৰোঁতে সময় দেখাই আছিলে 3 ঘণ্টা 3.5 ঘণ্টা আমি প্ৰায় 1 ঘণ্টা মানে আমি ৰৈ মানে অকণমান দেৰি হৈ গ'ল আৰু মাজতে আমাৰ ৰাস্তা অলপ ভুলো হ'ল এটা গৈ পিনে আগত ৰাস্তাটো ব্লক হৈ আছিলে সেইকাৰণে আমি ঘূৰি হৈ আকৌ নতুন ৰাস্তা দি আহিছোঁ আৰু ৰাস্তাটো একদম ঠেক হয় এইটো ৰাস্তা এতিয়া গৈ আছোঁ এইখিনিতো ইমান ভাল দেখা নাই আগত আই থিংক অলপ ভাল ৰাস্তা পাওঁ আৰু পাইছোঁহি জাষ্ট আমি মানে এণ্ট্ৰি কৰিছোঁ আৰু ইউকচমত আৰু এইখিনিতে বহুত ধুনীয়া এটা ৱাটাৰফল আছে একদম দূৰত আছে ফটোত ধৰিব নোৱাৰি কিন্তু বহুত ধুনীয়া লাগিছে মানে অৰিজিনেলত ওপৰৰ পৰা একদম পৰি আছে
ইয়াকচমখন হৈছে ছিকিমৰ এখন সৰু টাউন আৰু এইখন আছিলে ছিকিমৰ ফাৰ্ষ্ট কেপিটেল। ইয়াৰ এন্ট্ৰি গেটখনতে ইয়াকচমত চাব লগা ঠাই কি আছে সকলোবোৰ ধুনীয়াকৈ দিয়া আছে। আচলতে ইয়াত থকাকৈ আহিলে বেছি ভাল, কাৰণ ইয়াত এক্সপ্ল'ৰ কৰিব লগা জেগা বহুতো আছে। বুদ্ধিষ্ট মনেষ্ট্ৰী আছে, লেকছ আছে, ৱাটাৰফলছ আছে, ট্ৰেক কৰিব পাৰে। কিন্তু আজি আমাৰ হাতত সময় একেবাৰে কম। আমি কঠুৱা লেক চাবলৈ আহিলো, যিটো একেবাৰে ওচৰত আছিলে। যিহেতু আমি ছেম ৰাস্তা দি ঘূৰি যাব লাগিব, দেখিছিলে ৰাস্তা কিমান বেয়া, তো আমি ইয়াতে বেছি সময় নকৰিলো। ইয়াৰ পৰা আমি ইয়াকচমৰ সৰু টাউনখন তাতে সোমালো। তাতে আমি চাহ, ম'ম' আৰু পৰ্ক টুপ্পা খালোঁ। আৰু এই ম'ম'টো আছিলে চুৰপি ম'ম', মানে ইয়াৰে ছিকিমৰ লোকেল চীজ যোনটো হয় চুৰপি বুলি কয়, তাৰে ফিলিং আছিলে ভিতৰত। আমি আচলতে বহুত প্লেন কৰি আহিছিলোঁ, ভাবিছিলোঁ ইয়াকচমতো সোমামেই, লগতে তাচিডিঙতো সোমাম। তাতো এটা মনেষ্ট্ৰী আছিলে, সেয়াও চাই আহিম বুলি, কিন্তু বতৰ বহুত বেয়া কৰি আনিলে। চ' আমি সোনকালে ৰিটাৰ্ণ আহিব লগা হ'ল। বৰষুণৰ মাজেৰে আমি হোমষ্টে আহি পালোহি ৰাতি প্ৰায় 8 মান বজাত, আৰু বতৰ ইমানেই বেয়া কৰিলে মোৰ পিছৰখিনি ৰেকৰ্ডিং কৰাই নহ'ল একো। পিছে আহিয়ে টেবুলত আমাৰ কাৰণে ৰেডি কৰি থোৱা খানা দেখি মন ভাল লাগি গ'ল। স্পেচিয়েলি পৰ্ক কাৰীটো বহুত টেষ্টি আছিলে। গুড মৰ্ণিং এভৰিৱান। আজি ধুনীয়া ছানৰাইজ হৈছে। আজিহে মানে দেখিছোঁ, কালিতো বৰষুণে আছিলে পূৰা, আৰু যোৱাকালি আহি আমি ৰাতি গধূলি প্ৰায় 7টা মানত পালোহি। আৰু ৰাস্তাৰ কণ্ডিশ্যনটো দেখিছে এনেকুৱা বেয়া, মানে মই কি ক'ম, ৰাস্তাটো ভগাই গৈছোঁ। গোটেই মাজে মাজে পাহাৰৰ পৰা শিল সৰু সৰু শিল পৰা দেখিছোঁ, বাট ষ্টিল ভয় লাগে ন। আমি যোনখিনি ৰাস্তা ক্ৰছ কৰি আহিছিলোঁ সেইখিনি মানে পূৰা লেণ্ডশ্লাইড জ'ন আছিলে, তো পূৰা ভয় মই ভগৱানৰ নাম লৈ আহিছোঁ। আৰু ফাইনেলি বাৰু পালোহি ঠিক ঠাক। কিন্তু মানে মই এতিয়া ছাজেষ্ট কৰিম যে এইটো ৰাস্তা দি মানে তাচিডিং হৈ ইয়াকচমটো অকণমান ৰিস্কি হৈ যায়। চ' পেলিং হৈ ৰাস্তাটো নাজানো কেনেকুৱা হয়, আপোনালোকে অলপ ৰিচাৰ্চ কৰি ল'ব যদি আহি আছে আপোনালোকে ছিকিম। আজি আমি চেক আউট কৰি আকৌ বেক টু গুৱাহাটী। বাই বাই। আমি হোমষ্টেৰ মানুহজনক জনাইছিলোঁ যে আমি ব্ৰেকফাষ্ট নকৰোঁ, তেনেকৈ আমি ওলাই যাম ৰাতিপুৱা সোনকালে। কিন্তু তেখেতে তথাপিও ক'লে ব্ৰেকফাষ্ট কৰি যাব লাগিব। ইয়াত ধুনীয়াকৈ ৰুটি, চব্জি, অমলেট ৰেডি কৰি থৈছিলে। চ' বহুত ভাল লাগিলে থাকি, স্পেচিয়েলি তেওঁলোকৰ ব্যৱহাৰ আৰু খানাটোতো ক'বই নালাগে, দেখিছে আপোনালোকে। কাৰোবাক যদি নাম্বাৰ লাগে মই ডিছক্ৰিপশ্যনতে শ্বেয়াৰ কৰি দিম, আপোনালোকে যদিহে যায় কণ্টেক্ট কৰি ল'ব পাৰিব। চ' আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকক লগ পাম অতি সোনকালে এটা নতুন ব্লগত। বাই বাই।